হাই ফ্ৰেণ্ডছ, আজি মই ঘৰতে বনোৱা এটা মাছৰ টেংকি দেখাব ওলাইছোঁ। তাকে পানীটো সিঁচি লওঁ। পানীটো ইপিনেদি মোৰ নলা দিয়া আছে, এইটো গৈ আছে। অলপ জুম দিব লাগিব। এইটো পানীটো আজি সিঁচিছোঁ মানে পানীটো গোন্ধাই গৈছিলে। এইটো কাৰৈ, মাগুৰ আৰু শিঙি মাছ আছে, প্লাছ কুচিয়া দুটামান দিয়া আছে সৰু সৰু। তাকে দেখাম বুলি ভাবিছোঁ, আপোনালোকে চাব কিমান কাৰৈ মাছ আছে। বেছি নাই, 20-30 কেজিমান কাৰৈ মাছ মোৰ মানে কালেকশ্যন কৰি দিয়া আছিলে। এইটো পথাৰৰ পৰা ধৰাও অলপ আছিলে। তাকে আপোনালোককো দেখাওঁ কেনেকৈনো এই কাৰৈ মাছ পুহি স্বাৱলম্বী হ'ব পাৰে। হৌৰা তাকে দেখাই যাম, চাই যাব। পানীটো তোমাৰ মাজে মাজে চেঞ্জ কৰি থাকিবলগীয়া হয়, গোন্ধাই যায় নহ'লে বন্ধ পানীটো। মটৰে মই পানী দিওঁ। তাকে অলপ মাটি আছে, ইয়াতে মাটি দি থোৱা আছে পূৰা। পানীটো যদি চাফ কৰি নথকা হয়, পানীটো গোন্ধাই মাছবিলাক মৰি যোৱা চান্স থাকে। মাছ ওলাই আহিছে, দেখিছেনে? শিঙি মাছ ওলাই আহিছে। এনেকৈ ধৰা হ'ব ইয়াত। মাছ ওলাই আহিছে, শিঙি মাছ। আৰু আছে। মই মানে মাছখিনি ৰাখিছোঁ এটা কাৰণত, মই কণী পৰাব লাগিব। ইয়াতে 450 কাৰৈ মাছ আছে, মানে জনী 450 জনী কাৰৈ মাছ আছে। তাকে আটাইকেইজনী মই দেখাত কণী লাগিছে আৰু বৰ্তমান। তাকে যদি কণী পাৰে, পোৱালি জন্ম হ'ব। তাকে চাওঁ কিমানখিনি কৰিবগৈ পাৰোঁ। মাছে কণী পাৰিবই। পানীটো গ'লগৈ আৰু স্পীডটো কমি গ'ল। প্ৰায় 1 হাতমান পানী কমি গৈছে, কমি গৈ আছে। মাছখিনি দেখাম, চাই যাওক। জেং অলপ দিয়া আছে, মানুহে ৰাতি নহ'লে মাছ মাৰি লৈ যাব নহয়, খেৱালি মাৰি। বহুত ডাঙৰ ডাঙৰ কাৰৈ মাছ আছে, তাকে দেখাম। কণ্টিনিউ চাই যাওক ভিডিঅ'টো। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ কৰি দিলে ভাল পাওঁ আৰু। তেতিয়া আগলৈ এনেকৈ ভিডিঅ' বনাই যাব পাৰি। হাঁহো আছে অলপ। তাকে ঘৰতে মৎস্য উৎপাদন কৰি কেনেকৈ স্বাৱলম্বী হ'ব পাৰে দেখাওঁ, চাওক। আমাৰ এয়া মালিকনীও আহি মানে চাবলৈ আহিছে। চাওঁ এইপিনে কোনখিনি কি নাম? ধৰিবা নেকি মাছ? মাছ ধৰিবা নেকি? হা? এইটো ফিচাৰীটো এই নামতে উৎসৰ্গা কৰি দিছোঁ আৰু চাই আছেহি। প্ৰায় পানী আদায় হৈ গ'ল, মাছ ওলাই গৈছে ওপৰত। পুৰা কাৰৈ মাছ পুৰা গোটেই কাৰৈ মাছে। মই সোমাব লাগিব, তেতিয়া দেখাব পাৰিম ন। বাপা ক'ত সোমাই? বাৰে চব কাৰৈ মাছ। বহুত কাৰৈ মাছ উঠাই দেখাব হ'ল আপোনালোকক। এটা মই ডাঙৰ, বহুত ডাঙৰ কাৰৈ আছে।
এটা মই দেখাম, চেষ্টা কৰিছোঁ ধৰিব যদি পাৰোঁ। নোৱাৰি, বহুত জোৰ হয়। প্ৰায় 1 পোৱা ওপৰ ওচৰা ওচৰি কাৱৈ আছে, চব কণী লাগি গৈছে। এইটো দাগ হৈছে, কিবা দুখ পাইছে মাছটোৱে। মাগুৰ ইয়াত থকাখিনি ক'লো বাৰে, কিমান ডাঙৰ কাৱৈ চাই এইফালে। এইটো প্ৰায় কিমান ডাঙৰ, প্ৰায় মোৰ হাতটো আৰু ন গোটেই মাগুৰ সোমাই আছে, গোটেই সোমাই আছে। এটা মাছ গৈছে নেকি? মাটিৰ তলত সোমাই গ'ল গোটেই মাছ। গোটেই মাছেই আছে, দমীয়া যে এইটো। এইফালে আছে, মাটিত সোমাই গৈছে। শিঙি মাছ কিমান ডাঙৰ হৈছে দেখিছ নাই? এইটো ডাঙৰ শিঙি হয়। শিঙি আছে, ইয়াত সোমাই আছে গাঁতত। দুখ পালে নেকি? বহুত ডাঙৰ হয় এইটো। পানীটো দি দিয়া হওক, তোক নলা পাক খালে। তলেদি দিয়া হৈছে চিষ্টেমত।